फालांगि बिथिङाव माब्लाबा मुलाम्फा आरो माब्लाबा खहाबो जायो। दुखु सुखुआ मानसिनि जिउनि मोनसे जर'खा बाहागोखा। मानसिनि जिउआव माब्लाबा दुखु आरो माब्लाबा सुखु मोन्नैबो जायगा लाखायो। बेबायदिनो खैराबारिनि फालांगिरिनि सुनन्द दैमारिया मोनसे समाव अमा फिनानै रां आरजिनायाव गोख्रों जादोंब्लाबो दिनै साननो गोनां जानानै फैदों। उदालगुरि जिल्ला खैराबारि जौगाखां खोन्दोनि सिङाव थानाय दारगाव सनाइपारा गामिनि सासे जाखांफु फालांगिरि सुनन्द दैमारिया अमानि फार्म बानायना मोनसे समाव राङारि बिथिङाव गोख्रों जानानै गावनि आथिङाव गसंथेनो हादोंमोन। नाथाय दिनैनि समाव साननांगौ जानानै फैदों फालांगिरि सुनन्द दैमारिया। मिथिनाय बादिब्ला जोबोद नाजानायनि गेजेरजों अमा फिनायनि फार्म बानायना गोबां फिसा आजायनो हादोंब्लाबो आथिखालाव अमानि बाजारा बाङाय जालांदों। फाननो मोनैयाव गोबां जार्लायाव गोग्लैनांदों आरो दासान्दि हाथाय बाजाराव अमा फिसा बायग्राखौबो खोब खम नुनो मोननाय जादों। बेबायदि दुखुनांथाव थासारिखौनो लानानै फालांगिरि सुनन्द दैमारिया मा फोरमायखो मिथिना ला। মোৰ গাহৰি ফাৰ্মটো প্ৰথম মই 2008 চনৰ পৰাই আৰম্ভ কৰিছিলোঁ। প্ৰথমতে মই 4টা ফিমেল পোৱালি আৰু এটা মতা আনিছিলোঁ। তাৰপিছত এনেকৈ আৰম্ভ কৰিছিলোঁ মই। তাৰপিছত 4টা মাইকী আৰু এটা বৰ লৈছিলোঁ। লোৱাৰ পিছৰ পৰা এনেকৈ অলপ মানে বঢ়াই গৈ থাকিলোঁ। থাকি মানে 8 চনৰ পৰা এতিয়ালৈকে যিখিনি হৈছে সেইখিনি হৈছে আৰু। তাৰপিছত আকৌ 2018ত মই এইটো সৰুকৈ আৰম্ভ কৰিছিলোঁ। এইটো আৰম্ভ কৰি তাতে মানে 6জনী মাইকী বনাইছিলোঁ। তাৰপিছত এটা বৰ ৰাখিছিলোঁ। তাৰপিছত যোৱা বছৰৰ পৰা আকৌ মই এইটো নতুনকৈ আৰম্ভ কৰিছোঁ। এইটো বনাই আকৌ মই মানে গাহৰি আৰু বঢ়াই দিলোঁ আৰু বঢ়াই দি এনেকৈ চলি আছোঁ আৰু। বৰ্তমানলৈ কিমানটা আছে? কি কয়? কিমানটা আছে এতিয়া গাহৰি? এতিয়াতো গাহৰি মানে বিহুৰ আগত অলপ বিক্ৰী কৰি দিয়া হৈছে। এতিয়া মোৰ মানে মাইকী গাহৰি 16জনী হ'বলৈ গৈ আছে। তাৰপিছত বৰ দুটা আছে, এটা লোকেল বৰ আছে আৰু এটা মানে হেমচিয়াৰ বৰ আছে। পোৱালিটো আছে, পোৱালিটা 7টা মাইকাৰ পোৱালি আছে। F1 পোৱালি আছে আৰু লোকেল পোৱালিও আছে। F1 মানে এই ইয়ৰ্কশ্বায়াৰ আৰু হেমচিয়াৰ ক্ৰছ পোৱালিটো F1 বুলি কয়। এইটো মানে F1 পোৱালি আছে। বজাৰৰ চাহিদাটো কেনেকুৱা? বজাৰটো বৰ্তমান বহুত বেয়া হৈ আছে, যিহেতু মানে চাৰো চাইডে মানে সোৱাইন ফিভাৰৰ আতংকই মানে অলপ বেয়া গৈছে। সেইটো কাৰণে মানুহবিলাকে পোৱালিবিলাক অলপ কিনিবলৈ ভয় কৰে। মানে কষ্ট কৰি উপাৰ্জন কৰি গাহৰি পোৱালি এটা কিনাৰ পিছত যদি মৰি যায়, সেইটো কাৰণে মানে অলপ মাৰ্কেটটো বহুত ডাউন হৈ আছে। এতিয়া তাৰ কাৰণে এই যে মানে যিখিনি পশুপালন বিভাগ আছে, হয়। কিবা সাজেশ্যন দিছেনে? চৰকাৰী ফালৰ পৰাতো এতিয়ালৈকে একো সাজেশ্যন পোৱা নাই, যিহেতু নিজৰ উপাৰ্জনেৰে কষ্ট কৰি এইটো বনাইছোঁ। মানে চৰকাৰী সাহাৰ্য বুলি ক'লে একো পোৱা নাই, যিহেতু এইবাৰ মানে বানপানীটো একেলগে দুবাৰে হৈ গ'ল। এটা মাহৰ ভিতৰতে এইটো মাথাই। কিন্তু মানে বানপানী ফটো চটো মাৰি মানে এইবিলাক দিছিলোঁ, কিন্তু ইয়াৰ কোনো হেৰি নাপালোঁ আৰু। মানে এইবিলাক নাম মাত্ৰহে বুলি ভাবিলোঁ আৰু। মানে ইমানখিনি কষ্ট ইফালেদি পানী সোমাই ফাৰ্মাৰেদি পানী ওলাই গুচি গৈছে। যথেষ্ট কষ্ট হ'ল। পশুপালন বিভাগৰ পৰা যিহেতু মানে ভেটেৰিনাৰী ডক্টৰ আছে, কিবা আছে, আপোনাৰ তাত আহেনে? আপুনি ভেকচিনবিলাক কেনেকৈ? ভেকচিনটোতো এনে ভেটেৰিনাৰীৰ লগত কেতিয়াবা এনেই যাওঁ আৰু, কিন্তু চৰকাৰীভাৱে যি ভেকচিন মাৰিব এনেকুৱা কথা নাই। এইটো ভেকচিনটো মই নিজেই মাৰোঁ ফাৰ্মাচীৰ পৰা আনি। মানে সোৱাইন ফিভাৰৰ হওক, FMD হওক বা বিভিন্ন ব্লিচিং বা কিবা পটাছিয়াম এইবিলাক মই নিজেই ব্যৱহাৰ কৰোঁ। আইৰণ চাইৰনবিলাক মই নিজেই ইনজেকশ্যন কৰোঁ। সেইটোৱে আৰু ভেটেৰিনাৰীৰ লগত কোনো কিবা নাই মানে। নাই। এতিয়া আমি দেখিছোঁ মানে এটা BTR যিহেতু পিক মিছন লৈছে, BTR পৰা মানে এতিয়ালৈকে কিবা হৈছেনে আপুনি জানেনে? পিক মিছন বুলি নামটো শুনি আছোঁ, কিন্তু পিক মিছনৰ যিটো নেকি মানে ছিষ্টেম মানে প্ৰচেছিং কৰিছিল মানে সেইটো লাষ্ট টাইমত অৱশ্যে মই খৈৰাবাৰী ভেটেৰিনাৰীৰ লগত মানে অলপ যোগাযোগ কৰি তেওঁলোকৰ থ্ৰুৱেদি মই মানে ফৰ্ম ছাবমিট কৰিছিলোঁ। একো খবৰ অহা নাই বাৰু। যদি মানে পিক মিছনটো যদি সঁচাকৈ ইমপ্লিমেণ্ট কৰে, তেতিয়াহ'লে আমি মানে অলপ নিবনুৱাসকলে অলপমান ছাকচেছ হ'ব বুলি ভাবোঁ। আৰু যদি নহয়, তেতিয়াহ'লে আমি আৰু এৰুৱাই ল'ব নিচিনা অৱস্থাত, যিহেতু মাৰ্কেটটো বহুত ডাউন গাহৰি। সেইটো কাৰণে এতিয়া আমি দেখিছোঁ বজাৰবিলাকত তাৰমানে গাহৰি মাংস সচৰাচৰ মানে কিবা চাহিদাটো অলপ কমি যোৱা যেন হৈছে, হয়নে? তেনেকুৱা হৈছে নেকি বাৰু?
মাৰ্কেটৰ কাৰণে? তো মাৰ্কেটতো বহুত বেয়া এতিয়া মাংসৰ। আগতে কিন্তু মানে মাঘ বা ভোগালী বিহু বুলি ক'লে কিন্তু বহুত দাম দেখা গৈছিল। এইবাৰ কেনেকুৱা বিক্ৰী? এইবাৰতো বহুত বেয়া। আমি এতিয়া 200 টকাই বিক্ৰী কৰিছোঁ গাহৰি মাংস। কিলো? যোৱা বছৰটো হয় পাৰ কিলো 200 টকা বিক্ৰী কৰিছোঁ। আকৌ তাৰ আগৰবিলাকতো আমি 350 টকা আছিল। এইবাৰতো বহুত বেয়া। জানুৱাৰীতো বছৰ জানুৱাৰীতো 350 আছিল, এইবাৰতো 200 টকাই গাহৰি। এইটো বজাৰতো কেতিয়াবা 180 টকা 150 টকা পোৱা হৈ যায়। সেইটো কাৰণে বহুত বেয়া হৈছে। আপুনি এই যে পোৱালিকেইটা যে হৈছে, হয়, এতিয়া হয়। কিমান দিনৰ পিছত আপুনি বজাৰলৈ ওলাই দিয়ে? এইটোতো এতিয়া পোৱালি মই মোটামুটি 40 দিনৰ পৰা মানে 40 দিনৰ পিছৰ পৰা মই মোটামুটি 15 দিনটো মই মানে ৱেইনিং কৰোঁ, মাকৰ পৰা ছাইড কৰোঁ। মাকৰ পৰা ছাইড কৰাৰ পিছত মানে এই 15 দিনটো মই দানা খুৱাওঁ। যদিহে মানে ডাইৰেক্ট মাকৰ পৰা মানে পোৱালিটো বিক্ৰী কৰি ওলাই দিয়া হয়, তেতিয়া মানে কিনাৰ গ্ৰাহকজনে কষ্ট খায়, যিহেতু গাখীৰ খোৱা পোৱালিবিলাকে হঠাৎকৈ মানে দানা খাব নোৱাৰে। আৰু যদিও দানা খায় মানে ডাইজেষ্ট নোহোৱাৰ কাৰণে ডায়েৰিয়া চাইৰিয়া হোৱাৰ চান্স থাকে, কেতিয়াবা গতিকে মানে মৰি যোৱাৰ বেছি চান্স থাকে। কিন্তু গতিকে ইয়াৰ পৰাই যদি অলপ মানে 60 দিনীয়া বা হয়, হয়। তেনেকুৱা মই ইয়াৰ পৰাই যেনিবা মানে ডাইৰেক্ট দানা খাব পৰা কৰি পঠাই দিওঁ আৰু যাতে। আমি সচৰাচৰ দেখা পাইছোঁ মানে ক'ৰবাত মানে 4 মাহৰ পিছত বিক্ৰী কৰে। আপুনি কিমান জানে? মইতো 4 মাহলৈকে পোৱালি নাৰাখোঁ, যিহেতু মই সৰুৰ পৰা ট্ৰিটমেণ্ট কৰি যাওঁ। জন্মৰ পিছৰ পৰাই মই ট্ৰিটমেণ্ট কৰি যাওঁ। মোটামুটি 55-50 দিনৰ পৰা বিক্ৰী কৰি দিব পৰা হৈ যায় আৰু 60 দিনে আৰু হাইচ। তথাপিও মানে আমি দেখিছোঁ আপোনাৰ পোৱালিখিনি খুব সুন্দৰকৈ মানে ৰাখি থাকে। তেওঁলোকক মানে কিবা ভিটামিন তেনেকুৱা দিয়ে নেকি? আৰম্ভণিতে মই 4 দিনত মই আইৰণ ইনজেকশ্যন কৰোঁ। তাৰপিছত 5 দিনৰ দিনা মই বি কমপ্লেক্স ইনজেকশ্যন কৰোঁ। নেক্সট আকৌ 14 দিনত আইৰণ কৰি আকৌ 15 দিনত মই বি কমপ্লেক্স ইনজেক্ট কৰোঁ। তাৰপিছত মোটামুটি 21-22 দিনত মই ডিৱাৰ্মিং কৰোঁ, মানে পিলৰ ঔষধটো দিওঁ। তাৰপিছত কণ্টিনিউ লিভাৰ টনিকটো মই ব্যৱহাৰ কৰোঁ। আৰু যিখিনি নেকি মানে প্ৰাথমিক মানে পোৱালিবিলাকক যত্ন ল'ব লাগে, সেইখিনি মই সম্পূৰ্ণভাৱে লওঁ আৰু। খাদ্য কি দিয়ে আপুনি? খাদ্যটো এতিয়া মই থলুৱা খাদ্যই দি আছোঁ। বিয়াৰ ৱেষ্ট প্লাছ চাপৰ দি আছোঁ আৰু লোকেল গুড়া পালি দিওঁ, মই চালানী গুড়া নিদিওঁ। আৰু পোৱালিখিনিৰ কাৰণে এক্সট্ৰা মানে পিক ফিট অনা যায়, এইটো পোৱালি মানে ষ্টাৰ্টাৰ ফিট আনি খোৱা হয় আৰু। মাৰ্কেটটো এতিয়াতো বহুত মানে বেয়াই হৈ আছে, যিহেতু আৰু যদি মাৰ্কেটটো ভাল কৰিব লাগে এইটো নিশ্চয় চৰকাৰে ইয়াৰ ব্যৱস্থা কৰিব লাগিব। এইটো আমাৰ যিখিনি নেকি থলুৱা মানে গাহৰি পালক আছে, তেওঁলোকে ধৰ পোৱালিখিনি ভাল দামত বিক্ৰী কৰিব পৰা নাই। আৰু যদি চৰকাৰে ইয়াৰ ব্যৱস্থাটো কৰে যে বাহিৰা যিবিলাক নেকি গাহৰি আহে সেইবিলাক যদি বন্ধ কৰি দিয়ে, বাহিৰা গাহৰিটো বন্ধ কৰি দিলে নিশ্চয় আমাৰ মানে থলুৱা পালকখিনি নিবনুৱাখিনি মানে যথেষ্ট লাভৱান হ'ব। অন্যথাতো আমাৰ কোনো মানে উপায় নাই, যিহেতু বাহিৰা গাহৰিটো আহি আমাৰ অসমত মানে যদি ভৰি যায়, তেতিয়াহ'লে আমাৰখিনিয়ে মানে ক'ত বিক্ৰী কৰিব। ইয়াৰ কাৰণে কিছুমানে মানে গাহৰি পালন কৰিম বুলি ভাবি থকাবিলাকেও মানে এইটো পিছ পৰি যাব। আৰু যদি চৰকাৰে ইয়াৰ ব্যৱস্থাটো কৰে, মানে গাহৰিৰ যদি ভাল এটা বজাৰ আনি দিয়ে, নিশ্চয় আৰু মোৰ দৰে আৰু বহুত মানে নিবনুৱাই ইয়াৰ গাহৰিৰ লগত এংগেজ হৈ যাব আৰু। এতিয়া আপোনাক মোটামুটি যদি মই সুধোঁ, বছৰত আপুনি কিমান মান আয় কৰিব পাৰিছে? এতিয়াতো বৰ্তমানৰ মাৰ্কেটটো যদি চাই, ইয়াৰ এনেকুৱাটো হিচাপ দিলেতো ইয়াতে কোনো লাভেই হোৱা নাই। এনে যোৱা বছৰৰ অংকত যদি চাই, মানে যোৱা বছৰৰ অংকত যদি এইবাৰটো হ'ল হয়, এতিয়া মোটামুটি বছৰটোত মোটামুটি খৰচ যায় 6 লাখ এটা থাকিল হয় আৰু। কিন্তু এতিয়া বৰ্তমানৰ কাৰণে অলপ বেয়া হৈ আছে আৰু। আপুনি বছৰত পোৱালিটো কেইবাৰ উৎপাদন কৰিব পাৰিছে? আপোনাৰ যিহেতু 3 মাহ এটা সময় লাগে। হয়, বছৰত এনেই সচৰাচৰ গাহৰিটো 114 দিন লাগে পোৱালি। 114 দিন প্লাছ আকৌ ইফালে মোটামুটি 45 দিন পোৱালিটো লাগে। গড়ে বছৰত দুবাৰেই হয়। কিন্তু ইয়াৰ এটা ছিষ্টেম কৰিব পাৰি যে মানে প্ৰত্যেকটো বেটছত যদি মানে টাইমটো মানে ৰাহি কৰিব পাৰি, যে 35 দিনত যদি পোৱালিটো মানে মাকৰ পৰা ছাইড কৰি মোটামুটি 10-11 দিনৰ পিছত আকৌ নেক্সট মাইকীটো ছাৰ্ভিচ লোৱাৰ পিছত যদি আমি যদি এটা বছৰত যদি 2 মাহ আমি যদি আয় কৰি দিব পাৰোঁ, নেক্সট বছৰৰ লগত আমি 2টা বছৰত 5টা আমি মানে বেটছ বনাই দিব পাৰোঁ আৰু। মানে জাষ্ট টাইমটো মানে মেইনটেইন কৰিব লগা হয় আৰু। সচৰাচৰ যদি মানে বিটিআৰ চৰকাৰে যিটো মানে পিক মিছন লৈছে, হয়, হয়, গাহৰি হয়। মিছন, সেইটো যদি সোনকালে যদি কৰি দিয়ে, আপুনি লাভান্বিত হ'ব বুলি ভাবেনে? মইতো এতিয়া যদি কি বুলি কয়, চৰকাৰে সঁচাকৈ বিটিআৰ চৰকাৰে যদি পিক মিছনটো যদি ইমপ্লিমেণ্ট কৰে, তো মইতো আশাবাদী, মই আৰু লাভ হ'ম বুলি আশা কৰোঁ আৰু। যিহেতু চৰকাৰৰ ওপৰতে আমাৰ গোটেইখিনি আছে বুলি মই ভাবোঁ আৰু। আমি দেখিছোঁ মানে যিহেতু গাহৰি মাংসৰ পৰাই বহুত বিভিন্ন ধৰণৰ বিস্কুট বনায়, কিবা বনায়, তেনেকুৱা বিভিন্ন দেশলৈ ছাপ্লাইও হয়, 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 হয়নে? হয়। তেনেকুৱা কৰি যদি মানে আপোনাৰ নিচিনা যদি
যিসকল পালক আছে তেওঁলোকে আৰু মানে উৎসাহটো বেছি বাঢ়িব নহয় নে এনেকুৱা উৎপাদন কৰিব আমাৰ সচৰাচৰ আমাৰ গাহৰি মাংসটো এতিয়া চব জাগাতে যিহেতু চলে আমাৰ বিটিআৰৰ পৰা যদি আমি গাহৰিৰ মাংসটো বাহিৰত ছাপ্লাই দিব পাৰোঁ ইয়াৰ এইটোতো বহুত ভাল কথা এনেকুৱা যদি চিষ্টেমটো যদি চৰকাৰে কৰি দিব পাৰে তেতিয়াহ'লেতো বহুত লাভান্বিত হ'ব পাৰিব আৰু মোৰ লগতে মোৰ লগত যিখিনি আকৌ সৰু সুৰা পালক মানে ইণ্টাৰেষ্ট আছে তেওঁলোকে মোক যোগাযোগ কৰিয়ে থাকে যেনিবা যদি এনেকুৱা হৈ যায় আমাকো শিকাবি বা আমিও আছোঁ আপোনাৰ লগত এনেকৈ বোলে এটা কিবা কৈ থাকে মই কৈছোঁ ঠিক আছে যদি মাৰ্কেটটো ভাল হয় আপোনালোকে ফাৰ্ম কৰক আৰু মই সহায় কৰিম নিশ্চয় মই যিখিনি পাৰোঁ সেইটো কথা মই সকলোকে মই এটা আশা দিওঁ গতিকে এইটো মই প্ৰশিক্ষণ হিচাপে আমাৰ তেজপুৰৰ ঢেকীৰল গাঁৱৰ ফৰ্মেল ট্ৰেইনিংটো লৈছিলোঁ তাৰ বাহিৰেও মই অন্য ফাৰ্মবিলাকত মই ভিজিট কৰিছোঁ যেনেকুৱা ৰাণীত মই ভিজিট কৰিছোঁ চাংচাৰিৰ আমাৰ তন্ময় নাথ দেৱৰ ফাৰ্মতো মই ভিজিট কৰিছোঁ মানে কি কয় এইটো আপোনাৰ খানাপাৰাৰ ফাৰ্ম চৰকাৰী ফাৰ্মতো মই ভিজিট কৰিছোঁ মানে ফাৰ্ম ভিজিট কৰিলে মানে প্ৰত্যেকখন ফাৰ্মৰ পৰাই কিবা এটা নলেজ পোৱা যায় কাৰণে ফাৰ্মবিলাক অলপ ভিজিট কৰা যায় আৰু ফালৰ পৰা মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ বিটিআৰ চৰকাৰক যিটো নেকি বিটিআৰ পিক মিছন এই পিক মিছনটো অতি শীঘ্ৰে ইমপ্লিমেণ্ট কৰিব লাগে আৰু মোৰ দৰে আৰু যিখিনি নেকি নিবনুৱা আছে গাহৰি পালক আছে গাহৰি বুলিয়ে নহয় যিখিনি নেকি আমাৰ ফাৰ্মাৰ্ছ আছে তেওঁলোকে উপকৃত হ'ব বুলি মই আশা কৰোঁ চৰকাৰক এইটো মোৰ ফালৰ পৰা এটা অনুৰোধ কৰিছোঁ যাতে সোনকালে আমাৰ পিক মিছনটো ইমপ্লিমেণ্ট কৰে ধন্যবাদ अमा फिसिनायाव गोबां हेफाजाब होदों खस्थ' जायो आरो हारसिङैबा आदार होनायफोराव बेयाव आं हेफाजाब होयो आरो मालाबा थायाबाथाय आं हारसिंनो निजेनो आदारखौ होयो दा बेजोंनो जेनेबा नोंथ' माने न'खरफोरखौबो मोजाङै सामलायनो हादों नङा होमबा ना बिदिनो न'खरखौ सालायदों बिदिनो खस्थ' खालामनानै आरो गथ' सानैखौ बिदिनो प्राइभेट स्कुलाव फरायदों आदारखौ होनायावल' हेफाजाब होयो गासै माबानायखौ आरो मालिकआनो गासै माबाजोबो आरो जेनेबा इन्जेकसन होनाय टाइमाव लोगो नांगौ बेयाव आंनो हेफाजाब होयो नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन बे आथिं सानायानो जाग्रोदों ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों ओमफ्राय हामाखै दिनैनि ट्रिटमेन्टआ नङा आङो एसे मोजां मोनसिनबाय जेरै सिं सानाय आफादावरि सानाय मोदोम जरा सानाय आइजोफोरनि जेंना खर' सानाय बायदि बेरामखौ फाहामनाय जायो लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन